welcome back to my YouTube channel. More YouTube channel আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আৰু মোৰ ভাইটি আৰু মোৰ দাদা গৈ আছে এটা ঠাইলৈ যেটো নেকি বহুত ধুনিয়া এন্ড আপোনালোকে নিশ্চয়কৈ গৈছে কিন্তু বহুত এনে লোক আছে যোনে নাই যোৱা। প্লেসটো বহুত বেছি ধুনিয়া। মই আপোনালোকক লৈ যাম মোৰ লগত। ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব স্কিপ নকৰাকৈ। So let's go. And here we are ready to go. ৰাস্তাটো যে ইমান ধুনিয়া গৈয়ে ভাল লাগিলে আৰু এখন দেখিছে নে বিখ্যাত লেচু বাগান যোৰ পৰা নেকি এক্সপোৰ্ট হয় লেচু বিলাক বেলেগ দেশলৈ। আৰু এয়া আমি আহি পাই গলোহি। এইটো টিকেট কাউন্টাৰ। প্ৰত্যেকৰে 50 টকাকৈ টিকেট কাটি এতিয়া আমি ভিতৰলৈ সোমাম। আৰু এয়া মোৰ ভাইটিক ফলো কৰি আমি ভিতৰলৈ সোমালো। কি যে ধুনিয়াকৈ ৰাখিছে সকলোবোৰ বস্তু। আৰু এই মূৰ্তিটো দেখিছেনে কি ধুনিয়া লাগিছে। আৰু এয়া ভিতৰ চোৱা তাৰ কুটি দেখিছেনে নাই। ৰাতি হলে বোলে ইয়াত লাইট জ্বলাই দিয়ে তেতিয়া আৰু বেছি ধুনিয়া লাগে দেখাত। আৰু এতিয়া আমি আহি টিজৰ্টত উপস্থিত হলো। হি বহুত বেছি ধুনিয়া প্লেস আৰু প্লেসটোৰ নাম হৈছে টিজৰ্ট যেটো নেকি আপোনালোকে পাব parua to Tezpur University ৰোডত। বহুত সোমাই আহিব লাগে হলো বহুত ভাল পাব আহি। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। লেফট সাইডত সোমাব লাগে ভিতৰত সোমাই আহি। চাওক কি ধুনিয়া পৰিবেশ। সেই ঘৰকিটা দেখিছেনে কি ধুনিয়া লাগিছে। আৰু এয়া আহাৰ লগে লগে তাৰ খেলা আৰম্ভ। সৰু পোৱালি যে খেলা বস্তু দেখিলে একদম ৰখিবই নোৱাৰে। চাওকচোন কিমান জুপিয়াই আছে। এই ঘৰকিটা কিমান যে বেছি ধুনিয়া। ইমান ধুনিয়াকে বনাইছে। আৰু ইয়াত মই আজি আহিছো ফাৰ্স্ট টাইম হেন বহুতৰ মানে ফটো ভিডিঅ'ছত দেখি আছিলো আৰু মই ভাবি আছিলো এদিন যাম। তো আজি ফাইনালি আমি আহিলো। ভালেই লাগিছে। ৰাতি হলে আৰু লাইটিং মানে লাইট জ্বলাই দিয়ে। লাইটিং হৈ গ'লে আৰু বেছি ধুনিয়া লাগে। তো আমি নাজানো আমি ইভিনিঙলৈকে ৰখিব পাৰিম নে নাই কাৰণ আমাৰ বেলেগো বহুত কাম আছে। আপোনালোকক এটা বহুত বেছি ধুনিয়া বস্তু দেখাম। এইটো চাওক কি ধুনিয়া ঘোঁৰাটো। ঘোঁৰা নে খচ্চৰ হয় আমি নাজানো ভালকে। খচ্চৰৰ নিচিনাই লাগিছে। এৰিয়াটো ডাঙৰেই। ইয়াত বহুত বেছি ঘৰো আছে য'ত নেকি আপোনালোকে ষ্টে কৰিব পাৰে। ইয়াত দেখিছেই এইখন দেখিছেনে স্কুটাৰ। আগতে ইমান ধুনিয়া আছিলে কিন্তু এতিয়া চাওক অৱস্থা কি হ'ল স্কুটাৰখনৰ। এই যে স্কুটাৰখন দেখিছে আৰু এই যে লাভটো দেখিছে বৰ বেছিকৈ ফেমাস হৈছে বৰ্তমান আমাৰ তেজপুৰত। আৰু অৱশেষত আমাৰ ভোক লাগাত এতিয়া আহিলো আমি কিবা এটা খাওঁ বুলি। আৰু এইটো দেখিছেনে কি মৰম লগা। সি আমাক ওয়েলকাম কৰিবলৈ আহিছে। এতিয়া আমাৰ আহি গ'ল কোল্ড ড্ৰিংকছ। বহুত টাইম ৱেইট কৰাৰ পিছত আমাৰ কোল্ড ড্ৰিংকছখিনি আহি পাইছে। This is for you. চাওক কিমান বেছি ধুনীয়াকৈ দিছে। আৰু এয়া আমি খাই বৈ আজৰি কিন্তু যোনে ষ্টিল খাই আছে। আৰু খাই বৈ আজৰি হোৱাৰ পিছত আমি পুনৰ তাত থকা বস্তুবোৰ চাবলৈ আৰম্ভ কৰিলোঁ। এখন দেখিছেনে কিমান যে ধুনীয়া বেলগাড়ী। আৰু এয়া আমাৰ ওয়েলকাম জুচ তেওঁলোকে এতিয়া দিছে। আমি খাই বৈ সব হোৱাৰ পিছত হয়তো তেওঁলোকে পাহৰি গৈছিলে এতিয়া মনত পৰাত দি দিছে। আৰু এনেকৈ আমি মানে টাইমখিনি অতিবাহিত কৰিলোঁ। খুব ভাল লাগিলে। আৰু এতিয়া খাই বৈ আহি তেওঁ মানে মোৰ দাদা আৰু ভাইটোৱে এতিয়া খেলিবলৈ আৰম্ভ কৰিছে। এইবাৰ আমি দুইটা বহিছো দাদাক যাতে আমি লিফ্ট কৰিব পাৰোঁ।
চাওক কি ধুনীয়া হাতী বহুত বেছি ভাল লাগিল আমাৰ আজি আহি পেলাই মানে ইমান ধুনীয়া জেগাটো আৰু চিলড্ৰেনৰ কাৰণে কিমান বস্তু আছে আপোনালোকে দেখিছে এইটো বিশেষকৈ চিলড্ৰেনে খুব বেছি ভাল পাব আহি পেলাই আমাৰো ভাল লাগিছে আৰু ইমান ধুনীয়া তেওঁলোকৰ ব্যৱহাৰ আৰু খানাটো ইমান ধুনীয়া বনাইছে খুবেই ভাল লাগিছে আপোনালোকে আহিবচোন কেতিয়াবা বটিঙৰো ব্যৱস্থা আছিল কিন্তু এতিয়া যিহেতু পানী কম সেইকাৰণে বন্ধ কৰি ৰাখিছোঁ বুলি কৈছে সো গাইজ আমাৰ আজিৰ ট্ৰিপটো ইয়াতে খতম হ'ল মানে আজিৰ যিটো ৰিজৰ্টত যোৱা প্লেনিং আছিলে আৰু আমি ফাইনেলি আহিলোঁ এণ্ড এতিয়া আমি হালত খাৰাপ আমাৰ বহুত টাইম হ'ল কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব কেনেকুৱা লাগিল জোন বহুত ভাল লাগিল এণ্ড থেংকছ টু দাদা আমাৰ দাদাক থেংকছ আমাক লৈ অহাৰ কাৰণে ইমান ধুনীয়াকৈ ট্ৰিট দিয়াৰ কাৰণে চ' বাই বাই